ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু দেই। তো গাছ তাৰমানে আজি আছে একদম পুৰা একদম গাছ বাঁহৰ গাছ পুৰা আছে মানে ৰূপহী চন্দা লোকেল একদম ঘৰ একদম পুৰা পুখুৰীয়ে মাছ এইপিনে আছে ভাত কেৰেলা বইল আৰু আছে লগত আলুগুটি বইল তো আজি গাছ খানাটো জবৰদস্ত হ'বলৈ গৈ আছে পুৰা হেভি থালি এখন খুৱাম বুলি ভাবিছোঁ আজি। তো এইপিনে আছে মগত পানী মই গিলাচত পানী নাখাওঁ মগত পানী তো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু ন মজা গৰম গৰম ধোঁৱা ওলাই তাই গ্ৰুপ বাকী বাকী খাব লাগিব নহ'লে লাগি ধৰিব। তাৰমানে আজি বইলিং বস্তুটো বইলিং বনাইছোঁ তেল চেল দিয়া নাই ঘৰৰে বলুকা বাঁহৰ বাঁহ গাজ তাৰ পৰা আপোনাৰ ৰূপহী চন্দা মাছ লৈ আহিলোঁ বইল কৰি দিছোঁ পুৰা গেছত বইল কোনে কোনে ভাল পায় বইলিং চব্জি বইলিং মাছ মাংস কোনে কোনে ভাল পায় কমেণ্ট কৰিব দেই যিসকল ব্যক্তিয়ে চাই আছে কমেণ্ট কৰিব দেই আপোনালোকে নক'ব আকৌ লাহনত খাই পিনি কপি কৰিছোঁ লাহনতকৈ আগত ভাত খাই পিনি ভিডিঅ' বনোৱা মানুহটো মই কিন্তু পেজত ভাইৰেল হোৱা নাই বুলিহে লাহনৰ ভিডিঅ' কম দিনৰ ভিতৰত ভাইৰেল হ'ল আমাৰ কিনো আৰু লাখখন বেয়া বুলিয়ে ক'ব লাগিব প্ৰায় 3 বছৰমান আগতে ইউটিউব চেনেলটো আৰম্ভ কৰিছিলোঁ ভাত খাই ৰহি সাঁজ খাই পলু চলু খাই এইবিলাক দেখুওৱা হ'লে বাঁহৰ গাজ মজা লাগিছে পানীটো বেছি লাগে মাছ আৰু 3 লৈছোঁ মাছ বইল মাছটো বঢ়িয়া লাগে মজা কিন্তু দেই মজা লাগিছে কিন্তু কিছুমানে খকুৱা বুলি নক'ব আকৌ দেই গৰম ভাত সেইকাৰণে চোলা তোলা খুলি লৈছোঁ পুৰা বাহিৰত আহি বান্দাত পুৰা ঠাণ্ডা ঠাণ্ডা হাৱা মানে ভিডিঅ' পোহৰটো অলপ ভাল হয় লাইট চাইট দিবলগীয়া নহয় কাৰেণ্টটো নাই বিশেষকৈ সেইকাৰণে বাহিৰতে ভিডিঅ'টো বনাইছোঁ আৰু পৰাপক্ষত আপোনালোকে বইল খাব স্বাস্থ্যৰ কাৰণে বহুত ভাল মই বেছি বইলিং খাওঁ সেইকাৰণে স্বাস্থ্যটো প্ৰায় ট্ৰাইবেল মানুহৰ নিচিনা লাগে ট্ৰাইবেল আপোনাৰ নাগালেণ্ডত গ'লোঁ নাগা বুলিয়ে কয় এইপিনে মিচিঙত গ'লোঁ মিচিং বুলিয়ে কয় এইবাৰ বড়ো সমাজত গ'লোঁ বড়ো বুলিয়ে কয় এনেকুৱা নেপালী সমাজত গ'লোঁ নেপালী বুলিয়ে কয় সেইকাৰণে বইলিং বস্তু খাওক স্বাস্থ্য ভালে ৰাখক
বঢ়িয়া আছে খানাটো আজি ইমান মুছলত দেখাব পৰা নাই আৰু গৰম যে পুৰা তামাম গৰম হৈ আছে কিছুমান ইউটিউবাৰবিলাকে কয় যে তহঁত খাই বৈ দেখুৱাই ভিডিঅ'বিলাক তহঁতৰ অকাত নাই আমুক তামুক এইটো চবে ভিক্ষা কৰাটোও খাব পাৰে এসাঁজ ভাত ন কৰোড়পতিটো মানুহটোৱে যি খাদ্য খাইছে আমিও সেই খাদ্য খাই জীয়াই আছোঁ অলপ সিহঁতৰ কাপোৰ কানিবিলাক দামী পিন্ধিছে আৰু আমি সেই খাদ্যকে খাই জীয়াই আছোঁ কিছুমান ডাঙৰ ইউটিউবাৰবিলাকে কয় কিছুমানে কয় তহঁতৰ অকাত নাই আমুক তামুক খাবলৈ খাই আছোঁ আৰু মিডিয়াম শ্ৰেণীৰ মানুহখিনিয়ে খাই আছোঁ আমি মোটামুটি খাই খেতি কৰা মানুহ তেনেকৈ খাওঁ ভাত সাজি কিন্তু গদগদীয়া কাম আৰু নিজৰ ঘৰৰ খেতি কৰা ভাত যিমান দাম হ'লেও গদগদীয়া কাম আৰু হয় নাই কিছুমান দামী ইউটিউবাৰবিলাকে অলপ মছলা চছলা দি দেখুৱাই সিহঁতি আমিতো একদম ফ্ৰেছ লোকেল দেখুৱাই দিছোঁ না ফেচ টু ফেচ দেখাইছোঁ মজা আছে মাছটো খৰকা খাবলৈও বহা ডিঙিত খৰকা মাৰি দিলে চেচ ডাইৰেক্ট ওপৰ পৰা উঠি যাম পিছত চন্দ্ৰই বোলে তিলনি খাবলৈহে আহিছে মাছৰ কাৰণে চন্দ্ৰ মৰিলে বোলে সেইকাৰণে লাহে খাইছোঁ মাছৰ কাঁইট লাগি ধৰি বহুত মানুহ মৰিছেও সেইকাৰণে তোৰ লাহে খাইছোঁ এতিয়া ঘাম পানী বহি গৈছে আপোনালোকেও খাব বইল চব্জি আলুগুটি বইল ভেটকেৰেলা বইল এতিয়া কুন্দুলি বইল স্বাস্থ্যৰ কাৰণে বহুত ভাল গাজ বইল আৰু গাহৰি মাংস খাব ক'বই নালাগে আৰু সেইবিলাক খাব স্বাস্থ্যৰ কাৰণে বহুত ভাল বিশেষকৈ তেল দিয়া বস্তু কম খাব পৰাপক্ষত বইলে খাবলৈ স্বাস্থ্যৰ কাৰণে বহুত ভাল পৰাপক্ষত গিলাচত খোৱাতকৈ মগত খাব পানী ডাঙৰ এটা লৈ লওঁ ঘনাই বাকী থাকিবলৈ দৰকাৰ নাই মইতো ঘনাই পানী বাকী নাথাকোঁ ডাইৰেক্ট মগতে লৈ লওঁ মজা টেষ্টি ইয়ামি সকলো লাও নোৱাৰিছোঁ আৰু দেই গৰমত তোৰ ভাত খোৱা ভিডিঅ'টো ভাল লাগিলে লাইক খাই কমেণ্ট খাই আৰু লিংকটো লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি আহিছোঁ দিব দেই আজিলৈ সমাপ্ত মাৰিছোঁ কিছ নহয় আৰু দেই বাই